কালি মাৰ ঘৰৰ পৰা আহোঁতে এয়া পেহীয়ে মোৰ কাৰণে এগালমান কৰ্দৈ টেঙা দি পঠিয়াইছে। মই ভাবিলোঁ কৰ্দৈখিনি এনে যোৱাতকৈ আচাৰকে বনাই থওঁ, মানে যিহেতু কৰ্দৈ বহুতখিনি দি পঠাইছে। বাকী মই বোলো এনে যোৱাতকৈ কঢ়িয়াই আনিছোঁ যিহেতু ইমান দূৰৰ পৰা, তাকে মই ভাবিলোঁ আচাৰকে কৰি থওঁ। তাকে মই এয়া কৰ্দৈখিনি মানে ৰাতিপুৱা ভাগতে নিয়ৰক স্কুলত পঠাই এইখিনি মই কটাত লাগি গৈছোঁ। আজিকালি পুহৰ মাহ যিহেতু ৰ'দটোতো বৰ বেছি চোকা নহয়, তাকে ভাবিলোঁ এইখিনিকে আগতে কৰি লওঁ, বাকীবোৰ কাম পিছতো কৰিম। সেয়ে মই এতিয়া কৰ্দৈখিনি কাটি ল'লোঁ। মানে পেহীজনী যে মোৰ ইমান মানে এজনী বুলি নহয়, তিনিজনী পেহী মোৰ, তিনিজনীয়ে মানে ইমানে মৰম কৰে মানে ক'ব নোৱাৰোঁ আৰু। এনেদৰে মানে ৰাস্তাতে ৰৈ থাকে কিছুমান বস্তু মোক দিবৰ কাৰণে, টোপোলাটো বান্ধি, যিহেতু সিহঁতৰ ঘৰৰ আগেৰে মাৰ ঘৰত পাৰ হৈ যাব লাগে। মানে পেহীয়ে এনেদৰে বস্তু কিছুমান মোৰ কাৰণে লৈ ৰখি থাকে। বস্তুখিনি তেনে সাধাৰণ হ'লেও তাৰমানে মানে এই মৰমবোৰ যে ভাবিব নোৱাৰি আৰু। সদায় মৰমবোৰ মানুহৰ যেন এনেকৈ থাকে। সেই পৰিয়ালৰ মানুহ যে মানুহে কয় লাগে বুলি, সেইটো মিছা নহয় আচলতে। আমাক মানে পেহীকেইজনীয়ে যিমানখিনি মৰম কৰে ক'ব নোৱাৰোঁ আৰু, মানে মাতকৈও কম নহয় কোনো গুণে। এয়া তাকে মই কৰ্দৈখিনিকে কাটি ল'লোঁ প্ৰথমতে। এতিয়া এইখিনি শুকাব লাগিব।